নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'ত আলোচনা কৰিম যিসকল ছাত্ৰছাত্ৰীয়ে 2021 চনত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে আছামিছৰ পৰা 10টা মান মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন লৈ আহিছোঁ। আৰু এই প্ৰশ্নতে এই ভিডিঅ' আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' আগতীয়াকৈ পোৱাৰ কাৰণে তেওঁক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? উত্তৰটো হ'ল শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰটো হ'ল নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো হ'ল উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? উত্তৰটো হ'ল উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কৌ ৰাগত বন্ধা। ইয়াত ভুল হৈছে, কৌ ৰাগত হ'ব, কৌ। আৰু 4 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বকণিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰটো হ'ল বিশ্বকণিকৰ আধ্যাত্মিক শ্ৰেণীৰ কবিতা। 5 নম্বৰ প্ৰশ্নটো হ'ল জ্ঞান মালিনীৰ কবি ৰূপে কাক জনাজাত? উত্তৰটো হ'ল জ্ঞান মালিনীৰ কবি ৰূপে কবি মফিজুদ্দিন আহমদ হাজৰিকাক জনাজাত। আৰু 6 নম্বৰ প্ৰশ্নটো হ'ল নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হ'ল নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ'ল এৰি অহা দিনবোৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল মিলন কবিতাটো কবিৰ কোনখন কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰটো হ'ল মিলন কবিতাটো কবিৰ সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। 8 নম্বৰ প্ৰশ্নটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিৰ নাম কি? উত্তৰটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিসুৰ। 9 নম্বৰ প্ৰশ্নটো হ'ল কাঠমিস্ত্ৰীৰ গড় কবিতাটো কিমান চনত প্ৰকাশ পাইছিল? উত্তৰটো হ'ল কাঠমিস্ত্ৰীৰ গড় কবিতাটো 1939 চনত প্ৰকাশ পাইছিল। নম্বৰ প্ৰশ্নটো হ'ল উৰুলি আৰু ৰাগী শব্দ দুটাৰ অৰ্থ লিখা। উত্তৰটো হ'ল উৰুলি শব্দৰ অৰ্থ হ'ল শুভ কাৰ্যত তিৰোতাসকলে কৰা দনি বিশেষ, আনহাতে ৰাগী শব্দৰ অৰ্থ হ'ল নিচা। ধন্যবাদ।